সম্প্ৰতি বিষয় পাকিস্তানক বাদ দি সমগ্ৰ ছ'চিয়েল মিডিয়া দুটা ভাগত বিভক্ত হৈ আছে। এটা ভাগে কৈছে এৰেষ্ট হাৰ আৰু আন এটা ভাগে কৈছে আই ষ্টেণ্ড উইথ হাৰ। হয়, সমগ্ৰ ছ'চিয়েল মিডিয়া এতিয়া শৰ্মিষ্ঠাৰ নামত উত্তাল হৈ আছে। এটা চামৰ মতে তাইক উপযুক্ত শাস্তি বিহিব লাগে আৰু আন এটা চামৰ মতে তাইক ক্ষমা কৰি দিব লাগে। এটা নতুন বিষয় লৈ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। মই শাহনৱাজ। আজিৰ এই ভিডিঅ'টোত বুজিবলৈ যত্ন কৰিম শৰ্মিষ্ঠাৰ বিষয়টোনো আচলতে কি। कि मेरे डियर पाकिस्तानी भाइयों बहनों, अगर तुम्हारे वो भाई बहन है वहां पे जाके लो अपनी माँ। बॉलीवुड के 3 खान पहले मेरे को लगते थे, अभी मेरे को लगते। पहले तो इनके नबी डिल्यूजनल थे, उनको लगते थे कि भाई 72 हूरे दिखेंगी। কোন এই শৰ্মিষ্ঠা আৰু কি এই বিষয় যাৰ বাবে গোটেই ছ'চিয়েল মিডিয়া উত্তাল হৈ আছে। শৰ্মিষ্ঠা কোনো চেলিব্ৰিটি নহয়, নহয় কোনো ডাঙৰ নাম অথবা কোনো ডাঙৰ নেতা। এটা সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ এগৰাকী ছোৱালী শৰ্মিষ্ঠা, যিয়ে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ আৰম্ভ কৰে। এই ধৰক ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামত তাই ভিডিঅ' বনাবলৈ আৰম্ভ কৰে। আৰু যেতিয়া পাকিস্তানৰ বিষয়টো হট টপিক হৈ আছে, সেই সময়তে শৰ্মিষ্ঠাই বাছি ল'লে পাকিস্তানক গালি দিয়াটো আৰু বিভিন্ন ভাষাৰে পাকিস্তানক গালি দিবলৈ আৰম্ভ কৰিলে। পাকিস্তানৰ অভিনেতা অভিনেত্ৰীসকলক গালি দিবলৈ আৰম্ভ কৰিলে আৰু লগে লগে শৰ্মিষ্ঠাৰ লাইক, শ্বেয়াৰ, কমেণ্ট অথবা ফলোৱাৰ বাঢ়িব ধৰিলে। টুইটাৰতো বাঢ়িব ধৰিলে ৰিটুইটৰ সংখ্যা। লাহে লাহে শৰ্মিষ্ঠা অকণমান উৎসাহী হৈ পৰিল, কাৰণ ফলোৱাৰৰ সংখ্যা দিনক দিনে বাঢ়ি যাব ধৰিছে। আমি যিমান দূৰ জানো শৰ্মিষ্ঠাৰ মুখখন অকণমান লেকামবিহীন। आती है खानों के बारे में सोच के, बॉलीवुड के 3 खान पहले मेरे को भड़वे लगते थे, अभी मेरे को भड़वे लगते हैं। आई एम सॉरी अगर किसी को मैं ऑफेंड कर रही हूँ, एक्चुअली आई एम नॉट। तुम्हारी बात क्योंकि इतने देशद्रोही लोग मैंने नहीं देखे भाई, और इतने हिपोक्रेट है ना, एक नंबर के माँ सब के सब। भाई इनको डालनी है मूवियाँ, ठीक है, जवान, टाइगर जिंदा है, बजरंगी भाईजान, क्या ना क्या दिखाना है, ठीक है। पर जहाँ असलियत में मौका आया कि भाई देखो अपने देश के लिए खड़े हो, अपने सोल्जर्स को सपोर्ट, वहां पे इन्होंने कहते नहीं हम तो ऐसे थोड़ा गूंगे हैं, हमारे मुंह में लौड़ा है तो नहीं बोल पाएंगे। इतने चूती हो भाई तुम शर्म आनी चाहिए अपने आप को हिंदुस्तानी बोलोगे, तुम किसको सपोर्ट। এটা কথা আছে নহয়, সকলো বস্তুৰে অতিমাত্ৰা বেয়া, আৰু সেয়াই যেন শৰ্মিষ্ঠাৰ ক্ষেত্ৰতো হ'বলৈ ধৰিলে। শৰ্মিষ্ঠাই পাকিস্তানী অভিনেত্ৰী হানি অথবা বলিউডৰ তাৰকা সলমান খানকো অপশব্দ ব্যৱহাৰ কৰি গালি দিব ধৰিলে। আৰু এই কথাত তেওঁৰ ফলোৱাৰসকল অকণমান উৎসাহী হৈ পৰিল আৰু ফলোৱাৰৰ সংখ্যা আৰু বাঢ়িব ধৰিলে। শৰ্মিষ্ঠা অত্যুৎসাহী হৈ এটা সময়ত তেওঁৰ মুখৰ ভাষা অত্যাধিক সংযমহীন হৈ লেকামবিহীনভাৱে আন ধৰ্মৰ অনুভূতিত আঘাত কৰাকৈ নবীৰ বিৰুদ্ধে, পয়গম্বৰৰ বিৰুদ্ধে, হজৰত মহম্মদৰ বিৰুদ্ধেও বেয়া মন্তব্য ছ'চিয়েল মিডিয়া যোগে দি পেলালে। तो इनके नबी डिल्यूजनल थे, उनको लगते थे कि भाई 72 हूरे दिखेंगी। আৰু সেয়াই যেন বিপদ হৈ পৰিল শৰ্মিষ্ঠাৰ বাবে। দেশজুৰি উত্তাল প্ৰতিবাদ হ'ল। এতিয়া ছ'চিয়েল মিডিয়া দুভাগত বিভক্ত হৈছে। এটা চামে কৈছে যে শৰ্মিষ্ঠা হৈছে শ্বেৰনি। এটা চামৰ মতে শৰ্মিষ্ঠাক উপযুক্ত শাস্তি বিহিব লাগে, কাৰণ শৰ্মিষ্ঠাৰ বক্তব্যই ধৰ্মীয় অনুভূতিত আঘাত হানিছে। আচলতে এই গোটেই বিষয়টো যদি আমি অকণমান পৰ্যালোচনা কৰি চাওঁ, তেন্তে দেখিম যে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰটো বা ছ'চিয়েল মিডিয়াত বক্তব্য ৰাখোতে অকণমান সংযমী নহ'লে বিপদত পৰাটো তেনেই স্বাভাৱিক। বিষয় পাকিস্তান, সকলোৱে একেমুখে পাকিস্তানক গৰিহণা দিছে। ভাৰতৰ প্ৰতিজন মুছলমানে পাকিস্তানক শাস্তি দিয়াটো কামনা কৰিছে, পাকিস্তানৰ বিৰোধ কৰিছে। ঠিক সেই সময়তেই ফলোৱাৰৰ প্ৰিয়ভাজন হ'বলৈ গৈ বেছি লাইক পোৱাৰ আশাত বা বেছি ৰিটুইট পোৱাৰ আশাত শৰ্মিষ্ঠাই মুছলমানৰ নবী পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে কটু মন্তব্য কৰিলে, যি কথাত
ভাৰতৰ মুছলমানসকল ক্ষুণ্ণ হৈ পৰিল। কিছুমানে কৈছে সৰ সে ধৰ অলগ কৰ দো, কিছুমানে RAN, বাকীখিনি বুজি লওক, তেনে ভাষাৰেও গালি দিছে শৰ্মিষ্ঠাক। মুঠৰ ওপৰত ছচিয়েল মিডিয়া এতিয়া উত্তাল শৰ্মিষ্ঠাক লৈ। এই গোটেই ঘটনাক্ৰমটো সম্পৰ্কে আপুনি কি ভাবে? এতিয়া কিছুমানে যিসকলে শৰ্মিষ্ঠাৰ হৈ থিয় দিছে, আই ষ্টেণ্ড উইথ শৰ্মিষ্ঠা বুলি যিসকলে কৈছে, তেওঁলোকৰ মতে শৰ্মিষ্ঠাক ক্ষমা কৰি দিব লাগে। আৰু সেয়াই হৈছে, কাৰণ শৰ্মিষ্ঠাই হয়তো নিজৰ ভুল উপলব্ধি কৰিব পাৰিছে, যাৰ বাবে শৰ্মিষ্ঠাই এতিয়া ক্ষমা বিচাৰিছে। শৰ্মিষ্ঠাই লিখিছে যে মোৰ ভুল হৈছে, মোক ক্ষমা কৰি দিয়ক। মোৰ উদ্দেশ্য কোনো ধৰ্মীয় অনুভূতিক আঘাত কৰাটো নাছিল। बली क्षमा मांगना चाहती हूँ। কিন্তু তথাপিও ছচিয়েল মিডিয়া উত্তাল হৈ আছে। বিভিন্নজনে বিভিন্ন ধৰণে ছচিয়েল মিডিয়াত সমালোচনাৰে শৰ্মিষ্ঠাক উপচাই পেলাইছে। এতিয়া এছামে আকৌ শৰ্মিষ্ঠাক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব লৈছে। তেওঁলোকৰ মতে যিহেতু শৰ্মিষ্ঠা এগৰাকী কম বয়সীয়া ছোৱালী, গতিকে ননহে চিপাহী বুলি অভিহিত কৰি কৈছে যে শৰ্মিষ্ঠাক ক্ষমা কৰি দিব লাগে। বিষয়টো এটা খুব স্পৰ্শকাতৰ বিষয়, কিন্তু এই বিষয়টোলৈ যি ধৰণে চৰ্চা হৈছে তাৰ পৰা আমি বুজিছো এটা কথা, সেইটো হৈছে যে ছচিয়েল মিডিয়াৰ যেতিয়া ব্যৱহাৰ হয়, যেতিয়া ছচিয়েল মিডিয়াত আমি বক্তব্য ৰাখো, সংবিধানে আমাক বক্তব্য দিয়াৰ অধিকাৰ দিলেও অকণমান জিভাটো সংযমী কৰাটো উচিত। সংযমহীনভাৱে, লেকামবিহীনভাৱে জিভাৰ ব্যৱহাৰ কৰিলে এটা সময়ত বিপদত পৰাটো তেনেই স্বাভাৱিক। কাৰণটো হৈছে যে সংবিধানে আপোনাক যি অধিকাৰ দিছে, বাক স্বাধীনতা, তাৰো এটা সীমাবদ্ধতা আছে। আপুনি ইচ্ছা কৰিলৈ যি টি মন্তব্যৰে কেৱল মাত্ৰ লাইক, শ্বেয়াৰ আৰু ফলোৱাৰৰ সংখ্যা বঢ়াবলৈ যদি আপুনি তেনেধৰণৰ কটু মন্তব্য কৰিবলৈ যায়, তেন্তে বিপদ অহাটো তেনেই স্বাভাৱিক। শৰ্মিষ্ঠাৰ ঘটনাটো আপোনালোকে শুনিলে, আপোনালোকে নিজৰ বিবেকেৰে ক'বচোন যে এই ক্ষেত্ৰত শৰ্মিষ্ঠাক ক্ষমা কৰি দিয়াটো উচিত নে? আৰু যদি উচিত, কিয়? আপোনালোকৰ কমেণ্ট আমি নিশ্চয় আশা কৰিম।